কাকা কি আপনি শুনার বহে আপনার কি কইছো ক্যামেরা রেডি করক বিশেষ ব্যক্তিজন আহি আছে মানে ইউটিউবার আপনি চিনি পায় দক বিরাট পপুলার নাম তেওঁক আজি আমি ষ্টুডিঅ'ত নিমন্ত্ৰণ কৰি আনিছোঁ গতিকে ভালকৈ তেওঁক পাৰফৰ্মেঞ্চবিলাক দেখাব লাগিব না নালগে গম পাইছি না নাই ৰেডি কৰক কেমেৰা খোলা মাৰি লওঁ ৰ'ব খাই লওঁ ভালকৈ মানে সেইনা আহিলে লাষ্ট চামান গোটেইজন মানে অলপমান ভালকৈ আধাকৈ মাৰি লওঁ কেমেৰা অন নকৰিব কাটি চাওক কেমেৰা তো গাইজ আপোনালোক ধামাকা লাইভলৈ পুনৰ স্বাগতম জনাইছোঁ আমাৰ মাজত এজন বিশেষ ব্যক্তি আহি উপস্থিত হৈছে তেওঁক আহিবলৈ আমি আহ্বান জনাইছোঁ এইজন এই মহান ব্যক্তি গাইস বৰ্তমান মই আহি গৈছোঁ গাইস নমস্কাৰ আহি গৈছোঁ দেখা কেমেৰা কাট মাল কি মই মানে ব্লগাৰ না মোৰ ভাই গিলা না ভাগ হৈছে আপোনাৰ মানে গাইস বৰ্তমান মই আহি গৈছোঁ গাইস আহি পাইছোঁ লাইভ চলি আছে লাইভ ষ্টৰি আছে আপোনাৰ মানে কি আপুনি আজি দিন যে আহি পালা আপোনাৰ মানে কাবাক ফলো কৰিছিল নেকি ইউটিউবত না কোনোবা ফলো কৰে মোক ফলো মোৰ ফেন ফলোৱাৰ্ছ বহুত আছে এতিয়া আহিলো না দুজন ছোৱালী আহিছে ফটো উঠিব দাউৰি আহিছে নাম্বাৰটো লাগিবলে মোৰ কিন্তু আপোনাৰ মোবাইলটো চিধা এনেকুৱা নালাগে মোবাইল মানে মোৰ মায়ে কৈছে প্ৰথমতে কৈছে তুমি মেট্ৰিক পাছ কৰিলে তো এটা মই বঢ়িয়া স্ক্ৰীন টাচ দিম মেট্ৰিক ফেল কৰিলো নকিয়া মোবাইলৰ পৰা ষ্টাৰ্ট কৰি আছে জিঅ' মোবাইলক ডাঙৰ ইউটিউবাৰ এটা মই জিঅ' মোবাইল চলাই আছো আজিকালি বহুত ডাঙৰ ইউটিউবাৰ হয় নেকি আপোনাৰ মানে সাবস্ক্ৰাইবাৰ কিমান মান আছে সাবস্ক্ৰাইবাৰ এছিয়াৰ পৰা ডাঙৰ ইউটিউবাৰ এটা নহয় ইমান ডাঙৰ ইউটিউবাৰ ডিম্পুৰ কাৰণে মোক ফোন মাৰি থাকে নাম্বাৰ আছে মোক ফোন মাৰি থাকে নালাগে নাম্বাৰটো নিদিলে হ'ব ঠিক আছে আমি গম পাইছোঁ আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিম কেনেকুৱা যেটো আপুনি ইউটিউবৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আপুনি ক'ব লাগে আমাক মানে ইউটিউবটো কেতিয়া স্থাপিত কৰা হৈছিল 1942 চনত হা তবে ইউটিউবত জড়িত আছে তো ষ্টাৰ্ট কৈছো না দেখা কাট কৰা মানে কি হৈছি মানে ই মানে বহুত জানা বোলে ইউটিউবাৰ ফেন্স ফলোৱাৰ বহুত আছে ओ शाहरुख भाई बोलो क्या काम है ओ शूटिंग है कहाँ पर है भाई कहाँ पर है चुप रहो भाई शाहरुख खान ने फोन करा है वो दुबई में शूटिंग है अभी मैं बिजी हूँ भाई किसी देर में भाई कॉल करता हूँ ठीक है হইছি না তোর ওরে শাহরুখ খানে ফোন কইছে শাহরুখ খান লাইভ চলিছে না লাইভ চলি থাকে শাহরুখ খানে ফোন কইছে ইমান স্টার হই শাহরুখ খান কি কথা আছে হে আধা কাছে ইউটিউবার পাইছি স্টার ইউটিউবার বলে হি অল ইন্ডিয়া ঘুরছি বলে ইউটিউবার বলে হি ইউটিউবার হে ভিন্ন কবা না দেই ওই বেশি দম নে দিবি ক্যামেরা দি কর আদিয়া বহুত ফালতু আর তুমি বেরি তুমি বুকে আর দেখিছা আর ঠিক আছে আর মই জি কং তা কই দিবি তো সকলম জানিছোঁ আপোনালোকক ধামাকা লাইফলৈ আমাৰ মাজত আপোনালোকে গম পাইছে এজন বিশেষ ব্যক্তি আহি উপস্থিত হৈছে যাৰ নাম হৈছে টেংগা তো গাইছ টেংগাৰ পৰা আমি কিছু মন্তব্য ইতিমধ্যে গম পালোঁ আৰু গম পাবলৈ আমি চেষ্টা কৰি যাম আৰু তেওঁক আমি এতিয়া ক'ব পাৰিছোঁ টেংগা ডাঙৰে আপোনাক এটা প্ৰশ্ন কৰোঁ আপুনি মানে কি কোন ঠাইত গৈছে অসমৰ বাহিৰত আপুনি ক'ব লাগিছিল মানে মই গমে নাছিল চলাক নিচা খাইছা নাই নহয় ফুটছো কি টুপি সৰু টুপি তুই মুই পছৰা গেছো বাচ্চালা বেছ অসমৰ বাহিৰ তো আপোনালোকে গম পালে ধুনীয়া মন্তব্য আৰু হেলনা গেছো হেলনা গেছো আৰু বাগৰে কিশোৰ কুক আছে নাই ইমান ধুনীয়া ইমান ডাঙৰ জেগা কিশোৰ কুক যাব লাগে আপুনি এনে কওকচোন ব্ৰুজ খালিফা বিল্ডিংটো ক'ত থকা আনবে আপুনি ডুবাইত বোলে শাহৰুখ খানে ফোন মাৰি কৈছে নেকি ডুবাই সেইটো আচ্ছা বাৰু ডুবাইত আছে নেকি বাৰু আপোনাক এটা কথা কওঁ আপুনি অসমৰ বাহিৰত গৈছি ও গেছো মই ক'লো আচ্ছা বাৰু মানে ভাল কথাই ক'লা তুই মানে আইছা কিয় তুই যাব পাৰা হৈছে আপুনি নিমন্ত্ৰণ কেনেকৈ মাতি আনিছে মোক তুই মানে যাব পাৰা হৈছে মানে উঠিব পাৰা তুই যা ভালকে কৈছোঁ মানে তুই যাবি না এতিয়া ইয়াৰ পৰা মোৰ পপুলাৰ হ'ব ইচ্ছা আছে আপুনি নিমন্ত্ৰণ হ'ব ইচ্ছা আৰু পপুলাৰ হ'ব কথা ক'বা কি মানে কথাগিলা ক'বা দেখা চাচ কয়া চাইছা ফোনত দেখি যাইছে নকৰা কি তুমিও ভালতো মোবাইল টিপ পাইছা নেকি একে আৰু তই মোক নুখুলিবে বুলি কৈছো যি কম তাৰে উত্তৰ দি যাবি ইউটিউবাৰ আই এম ডাঙৰ ইউটিউবাৰ না চেফ ডাঙৰ ইউটিউবাৰ আগত দেখিছা নহয় তো উঠা লাগিব ফোন স্বাগত জানে মান কোৱা মই বৰ্তমান বিজি আছো বহুত বিজি এই মোক মানে কি নিমন্ত্ৰণ কৰিছে এজন নিউজত বৰ্তমান এতে শ্বুটিং কৰি আছো ৰাতি ফোন কৰিম নে তোমাক ঠিক আছে মই শ্বুটিঙৰ পৰা যাই ফেলে তোমাক ৰাতি ফোন কৰিম দিয়া ৱাও দেখা তই কেমেৰা কাট কৰিছিলি না সঁচাই না তোক মানে তইও একো নহয় কথা চাই থাকা কমেণ্টছটা কেমেৰা তোমাৰ ঘৰ বাদিছা খালি আৰু তই কোৱা আহিছিলি নো একে মাতছা যি তুই লেভেল এটা নাচা গিয়া লেভেল ডাঙৰ ইউটিউবাৰ না অসমৰ বোলে বাহিৰত গেছি পাঠশালাক বাগনা হেলনা গেছি অসমৰ বাহিৰ আমি গাইছ যাই পোৱা নাই জীৱনত
আমি মানে যাই পায়া নাই বাহিৰত তই মানে মোৰ লগত যাব ওলবি না মোৰ লগত যাব ওলাবি না তই আইতো মানে কি ভুল কৰিলো মই মানে বুজি মানে লাষ্ট ল'ম তই এতিয়া একো নকবি তই যেন ফোন আহে তই ফোন বেলা আফলে ভাঙি পেলাম বুলি কৈছো ফোন আহিব ডাঙৰ ইউটিউবাৰ ফোন নাই কি আহিব কৈছো ভিউজ পাতি বহুত আহে মোৰ আপৰে তই স্বাগতম জনাইছোঁ আপোনালোকক ধামাকা লাইফলৈ মুদে নহৰি পেলিয়ে তই আজি মানে নহৈছোঁ মানে আজি আৰু ক'বা নোৱাৰোঁ আৰু হ'লেও একবাৰ আজি মোৰ নহ'ল মানে ভুল লাগছে মানে ইয়াত ধৰি মানে আজি ভিউজ হৈ মানে ভিউজ কমি আছে ইমান দিনে চ' তুমি ইয়াত ধৰি হৈছে টেনশ্যন কিয় ল মোৰ তাৰপৰা এক চিঙা ভিউজ দিম ন এক চিঙা ভিউজ দে সি এক চিঙা আৰু তোৰ মোবাইল নাকি তোৰ মোবাইল প্ৰথম পইচা দিছে আইফোন নেকি তোৰ এইটো আৰে ভাই বহুত চিনাকি আছে পাৱাৰ আছে মই ৰিকুৱেষ্ট কৰিছোঁ ভাই তই ভালকৈ কথাখিনি লাইভ কবি না নাই পৰা যাবি নিমন্ত্ৰণ কৰি আনিছা মোক তই ক'বা আহিছা না নাই কি ভোগ পা আহিছা হয় মই কমেই মোৰ লেভেল আছে না লেভেল আছে না মানে আৰু এনেকৈ হ'লে কেনেকৈ হ'ব বুজি কেনে নাপাওঁ কথাগিলাহেন মই সাধাৰণকৈ এটা বিৰতি ল'ব বিচাৰিম মানে এডভাৰটাইজ এটা ল'ব বিচাৰিম কিহৰ এডভাৰটাইজ মাৰি হ'লে কিহৰ এডভাৰটাইজ লাগে এডভাৰটাইজ নল'লে মই খাবি যিমান এডভাৰটাইজ মানে কি কি এডভাৰটাইজ দিব দে এডভাৰটাইজ মানে আমাৰ ইউটিউবত কোনো এডভাৰটাইজ নাই মই যাওঁ ইয়াৰ পৰা যাওঁ ইয়াৰ পৰা এই থাকাই কলৈছে এই কলৈছো আহা নহ'লে তই যাব লাগিব বাপা সৰু দেৰিহঁত যাব লাগিব পপুলাৰ হ'ব লাগিব না আৰু পপুলাৰ খাই পেলছা জীৱন ইউটিউব ভিউজ অন সেইকাৰণে তোক মাতিছিলোঁ মই হা এই কি কয় এই ভিউজ দিম না মই গাইছ চাব গাইছ ভিডিঅ' চাব ইয়াৰ বহুত ডাঙৰ মানুহ অলপ শান্ত হ'ব মানে মাহঁতে নিজে টেনশ্যন চলি থাকে না ভিডিঅ' নাই কি বহুত কৰিব মানে ব্লগাৰ হয়তো ব্লগাৰ হয় পেপাৰত দিছিলি না তোৰ ভাঙা টিভিত দিছিল চেনেলটো দিছিল তোক মানে দিছিল মানে তই বহুত ডাঙৰ না মানুহটো ডাঙৰে মই দেখাতে গম পাই মানে সেইকাৰণে মোক মাতছা আতে আজি মাতছো বহুত পপুলাৰ তুই কি আৰু পপুলাৰ হ'ব আহিছোঁ মোক আচলতে চিনি বহুত মানুহে পাই আৰু চিনিবৰ কাৰণে ষ্টুডিঅ'ত মই আহিছোঁ মাতিছা এখনত থাপ মাৰবা লাগিব ষ্টুডিঅ' তাৰ তোৰ ধৰি মানে আৰু মই গম পাইছোঁ আৰু ৰিজাল্ট ফাটি পেলছা তই আৰু মানে থাপ মাৰবা লাগিব জেগাটো আজি বেডিং পত্ৰ বান্ধি যাব পৰা হৈছে মানে আৰু গম পাইছা না মানে আৰু নকবি মানে আৰু জেগাটো বহুত ফাল্টু হৈছে কিন্তু তোক খং উঠলি মইতে ভালকৈ থাকবি থাকা যদি গম পাইছা না কি গিয়া মানে আৰু সেইটো দি লওঁ আৰু অনলাইনো দি লওঁ ক্লাছ মানে তো আপোনালোকে ৰাইজসকল গম পালে ইতিমধ্যে এইজন মহান ব্যক্তিৰ পৰা কিছু মন্তব্য যিহেতু গম পালে আমাৰ এই ধামাকা চেনেলৰ পৰা আৰু দ্বিতীয়বাৰ মহান ব্যক্তিৰ সৈতে আপোনালোকক চিনাকি কৰি দিবলৈ চেষ্টা কৰি যাম তো আজিলৈ এইখিনি আছিল নেক্সট আপোনালোকে ধামাকা লাইভ চাবলৈ নাপাহৰিব ধন্যবাদ এতিয়া পইচা ক'ত কিহৰ পইচা তোক কিহৰ সদায় মই 200 টকা তোক মোলৈ শ্বুটিঙত আনছা যি তোৰ এই দিনে আহি থাকিব লাগিব নেকি মই মোক পইচাৰ কথা কৈছা পইচা লাগে মোক আৰু বি খাবা কৰি পইচা নাই ভাই মই নাজনো মোক মাতছা মোৰ পইচা লাগে তিৰি মোক গালি মাৰে ঘৰত গেলি কালি দিম যা সেই যাক পানাং যা এই মোবাইলটো দি আরে কাট কেমেৰা কাট কৰ হৈছে দে আজি মানুহ নাই ঘৰত আজি কোনো কাম নাই যাওঁ বাদ দিয়া যি হ'ব পালিক লৈ দিয়া নমস্কাৰ গাইজ আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ হয়তো আপোনালোকে বহুত দিন ধৰি আমাৰ ভিডিঅ' পোৱা নাই কাৰণ আমি বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাই অকণমান চলি দিবি আমাৰ কবিতাৰ বিষয়ে মানে কিবা এটা বিশেষ আমাৰ প্ৰব্লেম হৈছে গোটেই কথাতে মানে প্ৰব্লেম হোৱাৰ বাবে ভিডিঅ' দিব পৰা নাই আৰু আজি ভিডিঅ' শ্বুটিং কৰি আপোনালোকে চাব মানে বেলেগ টাইপৰ ভিডিঅ' হ'ব যে শ্বৰ্ট ফিল্ম নহয় এইটো অলপ কমেডিয়ান টাইপৰ ভিডিঅ' হ'ব আপোনালোকে পাই থাকিব আৰু আমাৰ অসুবিধা মানে তেনেকুৱা মানে কি আমাৰ যিকেইজন আমাৰ মানে ইউটিউবত কাম কৰা ল'ৰা কেইটামান আছে ধৰক আমি বহুতৰ মানে পৰীক্ষা যিহেতু কেইটামানে HSLC দিব ফাইনেল দি আছে সেইবাবে এক্সাম দি আছে সেইকাৰণে